বন্ধুসকল সাবস্ক্ৰাইব কৰি লওক মোৰ চেনেল মিষ্টাৰ ফেক্টৰ আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব লগতে অল নটিফিকেশ্যন অন কৰি ল'ব যাতে মোৰ ভিডিঅ'বোৰ সৰ্বপ্ৰথমে আপুনি চাব পাৰে ধন্যবাদ নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মিষ্টাৰ ফেক্টৰলৈ আৰু আজি মই ভিডিঅ'টো বনাইছোঁ ফুল ফৰ্মৰ ওপৰত বেছ কৰি আৰু ফুল ফৰ্মৰ ভিতৰত আছে ৱাইফাই ফুল ফৰ্ম কম মই আজি আৰু আপোনালোকে যে জিঅ' চিম ইউজ কৰি আছে সেই জিঅ' চিমৰ ফুল ফৰ্মটোনো কি সেয়াও মই আজি জনাম আৰু লগতে কিছুমান কথা ক'ম আপোনালোকক তো আজি প্ৰথমতে জনাইছোঁ আপোনালোকক প্ৰথম অশেষ ধন্যবাদ জনাইছোঁ যে আপোনালোকৰ মৰমৰ কাৰণে মই প্ৰথম মোৰ 100টা ছাবস্ক্ৰাইবাৰ পূৰণ কৰিবলৈ সক্ষম হ'লোঁ আজি আৰু মোৰ 124টা ছাবস্ক্ৰাইবাৰ হ'ল বৰ্তমানলৈকে সেয়া আপোনালোকৰ মৰমৰ কাৰণে সক্ষম হৈছোঁ মই আৰু আপোনালোকে যাতে এনেকৈ মৰমবোৰ দি থাকে লগতে ছাবস্ক্ৰাইব কৰিলে নহ'ব ভিডিঅ'বোৰ চাব লাগিব তেতিয়াহে মোৰ ভিউজ আহিব আৰু ভিউজ আহিলে চেনেলটো লাহে লাহে গ্ৰ' হ'ব তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'বোৰ চাব আৰু এইটো ভিডিঅ' অইন ভিডিঅ' নিচিনাকৈ আপোনালোকে শ্বেয়াৰ কৰিব আৰু মোৰ মনোবল বৃদ্ধি কৰাত সহায় কৰিব তেন্তে ব'লক আজি আমি ভিডিঅ'টো বন্ধুসকল ভিডিঅ'টো আৰম্ভণিতে মই ক'বলৈ ওলাইছোঁ জিঅ'ৰ ফুল ফৰ্মটো আপোনালোকে বৰ্তমান সময়ত যি আমাৰ আম্বানী এণ্ড কোম্পানীৰ যিটো জিঅ' চিম ৰিলায়েন্স কোম্পানীৰ আম্বানীৰ মালিক তাত জিঅ' চিম ইউজ কৰি আছে আৰু এই জিঅ' চিমৰ এটা ফুল ফৰ্ম আছে জিঅ' চিমৰ ফুল ফৰ্মটো মই জনাইছোঁ আপোনালোকক জিঅ' চিমৰ ফুল ফৰ্মটো হৈছে জইণ্ট ইমপ্লিমেণ্টেশ্যন অপৰচুনিটিজ তলত লিখি দিছোঁ মই ইয়াত দেখিবলৈ পাইছে জইণ্ট ইমপ্লিমেণ্টেশ্যন অপৰচুনিটিজ হৈছে আমাৰ জিঅ' চিম যি ৰিলায়েন্স জিঅ' চিম তাৰ ফুল ফৰ্মটো এতিয়া আগবাঢ়িছোঁ নেক্সট ক'ম মই আজি আপোনালোকক ৱাইফাইটো বাৰু পিছত ক'ম আৰু দ্বিতীয়টো হৈছে 4G বৰ্তমান যি আপোনালোকে চিম ইউজ কৰি আছে বেছিভাগে হয়তো 2Gটো বাদেই দিছে বৰ্তমান 3G আৰু 4G চলি আছিল মানে 4G চলি আছে 3G চলা লাহে লাহে বন্ধ হ'ল আৰু লাহে লাহে 5Gৰ পিনে আগবাঢ়ি আছে এই 4Gৰ ফুল ফৰ্মটোনো কি 4Gৰ ফুল ফৰ্ম বাৰু আপোনালোকে জানেনে যদি জানে মোক কমেণ্ট বক্সৰ তলত জনাব আৰু অলপ অপেক্ষা কৰিছোঁ আপোনালোকৰ কমেণ্টবোৰ আহে নে নাহে তো 4Gৰ ফুল ফৰ্মটো মই এতিয়া কৈ দিছোঁ 4Gৰ ফুল ফৰ্মটো হৈছে ফ'ৰ্থ জেনেৰেশ্যন দেখিবলৈ পাইছে স্ক্ৰীনত ফ'ৰ্থ জেনেৰেশ্যন মানে হৈছে যোনটো আমাৰ জেনেৰেশ্যন ষ্টেপ বাই ষ্টেপ জেনেৰেশ্যন আগুৱাই আছে আৰু তেনেকৈ ইণ্টাৰনেটৰ মতে বা যিটো আমাৰ নেটৱৰ্ক তাৰ মতে হৈছে বৰ্তমান আমাৰ যদি আমি ইণ্ডিয়াত ক'বলৈ যাওঁ তেতিয়াহ'লে আমাৰ ইয়াত চলি আছে ফ'ৰ্থ জেনেৰেশ্যন আৰু ফিফ্থ জেনেৰেশ্যনৰ ফালে আমি আগবাঢ়ি আছোঁ লাহে লাহে আৰু লাহে লাহে আমাৰ ভাৰততো 5G আহিব চাগে এইটো ফ'ৰ্থ জেনেৰেশ্যন 4G মানে হৈছে ফ'ৰ্থ জেনেৰেশ্যন এইটো আপোনালোকে জানি ল'ব আজিৰ পৰা আৰু লাষ্ট এতিয়া মই ৱাইফাইৰ পিনে আহিছোঁ ৱাইফাই যোনটো আপুনি ইউজ কৰি আছে বা আপোনাৰ ধৰি লওক PUBG খেলি আছে PUBG খেলাৰ সময়ত আপোনালোকৰ ফ্ৰেণ্ড এজনৰ বাই চান্স ডাটা শেষ হ'ল আৰু এই ডাটা লোৱাৰ কাৰণে আপোনালোকক কয় যে অলপ মোক ৱাইফাই দিছোন ৱাইফাই খুজি লয় আপোনালোকক অলপ তো এই ৱাইফাই ফুল ফৰ্মটোনো কি আৰু যদি সেই ফুল ফৰ্মটো মই কওঁ আৰু সেই ফুল ফৰ্মটোৰে আপুনি যদি কোনোবা বন্ধুক যদি ৱাইফাই খোজে তেতিয়াহ'লে বেছিভাগে কিজানি মানে আচৰিত হ'ব যে ই কি ক'ল মোক কি খুজিলে তো ৱাইফাইৰ ফুল ফৰ্মটো হৈছে ৱায়াৰলেছ ফাইডেলিটি মানে যোনটো তাঁৰবিহীন বুলি কওঁ আমি ৱায়াৰ নথকা তাঁৰবিহীন এটা সংযোগ বিভিন্ন এটা বুলি নহয় আপুনি এটা ৰাউটাৰৰ সহায়ত ৱাইফাইটো কানেক্ট কৰি ল'ব পাৰে বিভিন্ন ডিভাইচত কানেক্ট কৰি ল'ব পাৰে এটা ডিভাইচ বুলি নহয় বহুতো ডিভাইচত কানেক্ট কৰি ল'ব পাৰে যেনেকৈ আপুনি হটস্পট দিয়ে কোনোবা আপুনি 4জন 5জন যেনেকৈ তেনেকৈ দিব পাৰে আপুনি তেনেকৈ ৱাইফাইৰ ফুল ফৰ্মটো আজি জানিলে আপোনালোকে ৱায়াৰলেছ ফাইডেলিটি লিখি দিছোঁ মানুহটো আপোনালোকে চাই ল'ব পাৰিব তো ভিডিঅ'টো আছিল এনেকুৱা আজি আৰু বিশেষ আৰু ক'ব লগা নাই তো ভাল লাগিছে যদি ভিডিঅ'টো মানে ফুল ফৰ্মৰ ওপৰত বেছি ভাল নালাগিবও পাৰে তো বেয়া লাগিলে আনলাইক কৰি দিব ভাল লাগিলে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব বেয়া লাগিলে ভাল লাগিলে শ্বেয়াৰটো কৰি দিব যাতে চেনেলটো অলপ গ্ৰ' হয় আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজি ভিডিঅ'টো ইমানে টাটা বাই বাই আৰু এটা কথা ক'বলৈ পাহৰি গ'লোঁ আজি আছে ইণ্ডিয়া পাকিস্তানৰ এখন মেটচ খুব গুৰুত্বপূৰ্ণ মেটচ তো ময়ো চাওঁ অলপ আৰম্ভ হ'বই আৰু বেছি দেৰি নাই তো আপোনালোকে কোনে চাই মোক কমেণ্ট বক্সত জনাব আৰু ক্ৰিকেট প্ৰেমীসকলক মোক মানে বিশেষকৈ জনাব আৰু যিসকলে মানে ক্ৰিকেট খেল চাই ভাল পায় তেওঁলোকক কৈছোঁ মই কথাটো আৰু এটা কথা সুধোঁ যে আপোনালোকে LBW ফুল ফৰ্মটো জানে নাজানে যদি LBW ক্ৰিকেটত যে হয় LBW এই LBW ফুল ফৰ্মটো যদি জানে মোক কমেণ্ট বক্সত জনাব তো টাটা বাই বাই আজিৰ ভিডিঅ'টো ইমানে লাইক এটা মাৰি দিব
বেয়া লাগিলে আনলাইক কৰিব, কমেণ্ট যাতা নিদিব, ভালে দিব, মানে যাতা দিলেও কথা নাই, মানে দিব আৰু যদি মানে 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 বেয়া পাইছে তথাপিও দিব কমেণ্ট, যদি ভাল পাইছে তথাপিও কমেণ্ট দিব, ভাল লাগিছে বুলি বেয়া লাগিছে বুলি কমেণ্ট দিলেহে মই ভালকৈ ভিডিঅ'বোৰ বনাব পাৰিম। তো আশা কৰোঁ আপোনালোকক লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে অন্য এটি দিনত। বাই বাই, টাটা। মই খেলা চাবলৈ যাওঁ, টাটা বাই বাই।